আপোনালোকে কৰিলে? আজি মই ৰাতিপুৱা আহিছোঁ, কেইবা ঠাইত মিটিং কৰিলোঁ আৰু বিশেষভাৱে পাৰ্টিৰ ফালৰ পৰা আমাক যিখিনি দায়িত্ব দিয়া হৈছিলে মোক শুক্লাই চেৰফাঙতো মই আজি আহি মিটিং কৰিলোঁ আৰু গড়েশ্বৰ এই দুটা সমষ্টিত ৰাতিপুৱাৰ পৰা কেইবাখনো মিটিং কৰিলোঁ। যথেষ্ট ভাল লাগিছে ৰাইজৰ মাজত যেতিয়া মই সোমাই গ'লোঁ। আচলতে পৰিস্থিতিটো এনেকুৱা লাগিল যে ৰাইজে আজি UPPL চৰকাৰৰ দিনতে হওক, BTC এলেকাত বা BPFৰ চৰকাৰৰ দিনতে হওক, তেওঁলোকে কিন্তু যিখিনি আশা কৰি আছিলে যে ডেভেলপমেণ্ট তেওঁলোকৰ যথেষ্টখিনি হ'ব, কিন্তু পৰিস্থিতি যিটো দেখা পালোঁ যে ৰাইজে আচলতে যোৱা দিনবিলাকত একোৱে নাপালে। সেইকাৰণে ৰাইজৰ মাজত এটা পৰিৱৰ্তন ৰাইজে বিচাৰিছে। আৰু আপোনালোকে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত তেওঁ যি ধৰণে দলীয় কাম কাজখিনি কৰি আছে, অসমৰ চুকে কোণে তেওঁ যি ধৰণে ঘূৰি আছে, ৰাইজৰ মাজত এটা বিশ্বাস আৰু আস্থা তেওঁ গঢ়িবৰ কাৰণে সক্ষম হৈছে যে অসমৰ প্ৰকৃত উন্নয়ন আৰু অসমৰ যিবিলাক জ্বলন্ত সমস্যা, এই গৰাখহনীয়া হওক, বানপানীয়ে হওক বা নিবনুৱা সমস্যাই হওক বা মূল্যবৃদ্ধি, সকলো সমস্যা যদি সঠিকভাৱে অন্তৰেদি যদি আন্তৰিকতাৰে যদি সমাধান বিচাৰে, সেইজন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু সেইফালৰ পৰা যিটো দেখিছোঁ যে BTC এলেকাটো তেওঁলোকে যিবিলাক দুৰ্নীতি কৰিছে, আজি প্ৰমোদ ব্ৰহ্মই হওক বা BPFৰ হাগ্ৰামা এওঁলোকৰ যিবিলাক হাজাৰ কোটি টকীয়া কেলেংকাৰী, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেলেংকাৰী, মাটিৰ কেলেংকাৰী, এই কথাবিলাকে ৰাইজে বুজি পাইছে যে এই ক্ষমতাবিলাক যদি এইকেইজন মানুহৰ হাতত পুনৰ যদি আহে, তেতিয়া পুনৰ তেওঁলোকে নিজে লুটপাট কৰি খাব। এই BTC অঞ্চলত তেওঁলোকৰ নিজৰ সম্পত্তি বৃদ্ধি হ'ব, কিন্তু দুখীয়া মানুহে দুখীয়া হৈয়ে থাকিব। সেইকাৰণে পৰিৱৰ্তন এটা ৰাইজে মনত বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো সম্ভৱ হৈ উঠিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলতহে। আৰু মই যিখিনি অঞ্চল ঘূৰিলোঁ, আজি দুটা MCLA ঘূৰিলোঁ, ভাল সঁহাৰি পাইছোঁ। আৰু আমাৰ যিকেইটা অনাগত দিন আছে সেইকেইটা দিনো আমি আহিম। আৰু আপোনালোকে মিডিয়াৰ মানুহসকলেও চাব যে সঁচাকৈ ৰাইজে এতিয়া কিছুমানে আমাক কৈছে যে আমি অপেনলি অহা নাই যদিও আমি কিন্তু তলে তলে আপোনালোকৰ দলৰ সমৰ্থন আছোঁ, সেইটো কিন্তু ৰাইজে আমাক একদম কৈছে। সেইকাৰণে আমি বহুত আশাবাদী আৰু নিশ্চয় যথেষ্ট বিগত দিনবিলাকৰ তুলনাত এইবাৰ BTC অঞ্চলত এই যিটো আমাৰ BTC ইলেকশ্যন হ'ব, এই ইলেকশ্যনটো যথেষ্ট আমাৰ কংগ্ৰেছ দলৰ ভাল হ'ব। কিমানটা সমষ্টিত দিব আপোনালোকে? কি ক'লে সমষ্টি? কিমানটা সমষ্টিত খেলিব বুলি ভাবিছে? মোটামুটি আজিৰ তাৰিখত আমি গোটেইকেইটাতে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু অলৰেডি আমাৰ অবজাৰভাৰসকল, APCCৰ অবজাৰভাৰ, MLA অবজাৰভাৰ, ডিষ্ট্ৰিক্ট অবজাৰভাৰ সকলো গাঁৱে ভূঞে চুকে কোণে সোমাই গৈছে। সোমাই গৈ কাক দিলে সেই ছিটটো আমি ৰিকভাৰী কৰিব পাৰিম, কাক দিলে আমি জিকিব পাৰিম, সেই পৰ্যায়ত আমি কাম কৰি আছোঁ। আৰু 2-1 দিনতে আমাৰ ৰিপৰ্ট ছাবমিট হ'ব। আৰু ৰিপৰ্ট ছাবমিট হোৱাৰ লগে লগে আমি কিমানটা ছিটত খেলিম, কাক কাক আমি টিকট দিম, আপোনালোকে সেইটো গম পাব। কেতিয়ালৈকে দিব পাৰে? সেইটো খুব সোনকালেই হ'ব, সেইটো বেছি দিন নালাগে।